অলপ ওলাই আহিলোঁ তেজপুৰ টাউনৰ দিশে মানুহজনীৰ লগত কিবা বজাৰ কৰিব আহিছে বোলে ব'লা আমি গৈ থাকোঁ এয়া আমাৰ পদুম পুখুৰীত ভৰি দিছোঁহি মই আগৰ পৰা দেখাম বুলি ভাবিছিলোঁ কিন্তু নেদেখালোঁ আৰু মাইনাজনীও লগত আছেতো সেইকাৰণে অকণ কষ্ট হ'ল তো এইখিনি পাই দেখাব চেষ্টা কৰিম কি কৰোঁ কি নকৰোঁ চাই থাকিব ভিডিঅ'টো ভালকৈ উঠা ফটোখন ভালকৈ উঠা ফটো উঠোৱা নাছিলোঁ দেই বন্ধুসকল এনেই ধেমালিয়াই কৰি আছিলোঁ ভিডিঅ' ৰেকৰ্ডিংটো অন কৰি পেলাই ভাবিছোঁ কি মই ফটো উঠাই আছোঁ অঁ হৈ গ'ল ধুনীয়া ফটো মানুহজনীক লৈ আহিলোঁ তথাপিও জোকাবলৈ নেৰিলে অলপ আগতে ৰাহুল দাস বুলি জোকাই দিলে একচুৱেলি মোৰ নামটো ৰাহুল শিৱমহে জানো কাক জোকালে সঁচাকৈ নে মিছাকৈ মই ক'লোঁ মই দাস নহয় মই ৰাহুল শিৱমহে মানুহজনীক লৈ আহিও তাই পোৱা মানে মই আজিকালি দেখিছানে হাঁহ কি হাঁহ আছিলে এইটো ৰাজহাঁহ ন ৰাজহাঁহ দেখা চাব হা কেনেকৈ মাতিছে যাওঁ নেকি বহুত দেৰি হ'ব গৈ সন্ধিয়াও লাগিলে ঠাণ্ডা তাতে মাইনাজনী লৈ আহিছোঁ আমি বজাৰখিনি কৰোঁগৈ গৈ দিওঁ আৰু ইয়াত সোমাম বুলি ভবা নাছিলোঁ মাইনাজনীয়ে বহুত কান্দিলে দেখি সোমাই গ'লোঁ তাই বোলে পাৰ্কত সোমাওঁ এতিয়া আকৌ ভোক লাগিছে আইচক্ৰীম খাওঁ এই ঠাণ্ডাখনত কোনোবাই আইচক্ৰীম খুৱাব পাৰিনে চাওকচোন কি যে বিপদ কি কৰোঁ উপায় নাই মই ৰাখি গ'লোঁ টুকটুক আৰু মই মাকে বজাৰ কৰি আছে চাব দেই এইজনী মাকে বা দেখিছা আমাৰ টুকটুকে ABCD চব পাৰে আমি ৰাধেশ্যামৰ কচৰীয়া চাহ খাব তেজপুৰৰ বিখ্যাত আপোনালোক দেখাম এতিয়া চাব দেই এইখনেই আমাৰ ৰাধেশ্যাম হোটেল সৰুতে বহুত আহিছিলোঁ কেঁচুৱাই থাকোঁতে এইখনেই চাহ আৰু কচৰি খাম ফেমাছ দেই এইখন হোটেলৰ চাহ আৰু কচুৰিৰ নাম শুনিলে বহুতৰে জিভা পানী পৰি যায় চ' এইটো দেখাই মই ভিডিঅ'টো শেষ কৰিছোঁ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে আজিলৈ ইমানেই